কম গাইছ এনেকুৱা সমস্যাত পৰি গ'লো নহয় পুলিচ থানাত থিয় হৈ থাকিবলগীয়া হৈছে আজি দেও আজি আকৌ এটা নতুন ভিডিঅ'লৈ আহিলো চাব দে ভিডিঅ'টো পুৰা খাওঁলো ৰৌ মাছ হেল্ল' বন্ধু বান্ধৱীসকল ইমান দিনৰ মূৰত দেখিলো বুঢ়ীজনীও কিবা মাছ খাব নেকি কি চিন্তে কি খবৰ আপোনাক নহয় হেল্ল' বন্ধু বান্ধৱীসকল আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ আশা কৰিছোঁ আপোনালোকে স্কিপ নকৰাকৈ সুন্দৰকৈ চাব ভিডিঅ'টি আমাৰ হাঁহি ধেমালিৰ মাজত চলি থকা ভিডিঅ'টি আজি দেওবাৰ হলিডে স্পেচিয়েল মষ্ট ভিডিঅ' হাই মই ষ্টাইল কৰিছো আজি হলিডে কি কম গাইছ এনেকুৱা সমস্যাত পৰি গ'লো নহয় পুলিচ থানাত থিয় হৈ থাকিবলগীয়া হৈছে আজি দেওবাৰ বুলি ঘৰত বহিম বুলি ভাবিছিলোঁ কিন্তু নহ'ব উপায় নাই এখন মোৰ কপাল আলহী চাওঁ পুলিচ থানাত এতিয়া বহি আছোঁ মোৰ মানুহজনীও আহিছে জামিন ল'ব হেল্ল' হাই পুলিচ থানাত বহি আছোঁ এতিয়া ফ্ৰেণ্ড কি ক'ম মানুহজনীয়ে জামিন ল'লেহে মোক এৰি দিব এতিয়া এনেকুৱা চিটুৱেশ্যনত পৰি আছোঁ আৰু চিঞৰ বাখৰ কৰি ভিডিঅ'টো বনাব নোৱাৰোঁ কাৰণ পুলিচে আহি পেলাই 2 চাটমান দি দিলে ভাল হ'ব সেইকাৰণে ইমান দিনৰ মূৰত দেখিলো বুঢ়ীজনীও কিবা মাছ খাব নেকি समझ रहे हो समझ रहे हो ना পইচা দিলে হেল্ল' গাইছ আমি বৰ্তমান আছোঁ বোকাহাট পুলিচ থানাত আজি কি হ'ব কি নহ'ব মানে একদম ক'ব পৰা নাই আৰু কিবা এটা কৈ দিয়াচোন তুমি আজি নহয় তোমাক মই সোমাই থৈ যাম ইয়াত মই জামিনত ল'বলৈ নাই মই এতিয়া পলাম এতিয়া ইয়াৰ পৰা তোমাক এৰি থৈ যাওঁ মই বাই বাই বোকাহাট আহিছোঁ যেতিয়া শ্বপিং মলত সোমালোঁ আমাৰ এম বজাৰ শ্বপিং মল আছে ইয়াতে ছোৱালীজনীলৈ বোলো কিবা এটাকে লৈ যাওঁ কি লওঁ কি নলওঁ চাওঁ তাকে কালি কি ল'লা বিল দি আছা নেকি এইবাৰ আহিলোঁ ফটো ষ্টুডিঅ'ত থানাত জামিন ল'বলৈ জামিনদাৰৰ ফটো একপি লাগিব তাৰপিছত ডকুমেণ্টছ কিছুমান জেৰক্স কৰিব লাগিব সেইকাৰণে ফটো ষ্টুডিঅ'লৈ আহিলোঁ উলিয়াই লৈ যাওঁ আমি বজাৰ কৰি আহিলো হেল্ল' বন্ধু বান্ধৱীসকল মই বহুত দিনৰ মূৰত আহিলো আপোনালোকৰ ওচৰলৈ স্কুল খুলিলে যে ভিডিঅ' বনাব নোৱাৰা হৈ থাকিলো আশা কৰোঁ আপোনালোকে ভালে আছে বাপ বেটি দুয়ো সন্ধিয়া ওলাই আহোঁতে বজাৰ কৰিবলৈ বুলি মাছ বেপাৰীৰ দেখিলোঁ ইমান ধুনীয়া ধুনীয়া মাছ আনিছিল তাৰে লোকেল মাছ জীয়া লৈ থৈ দিলোঁ কিন্তু ল'বলৈ আহিছিলোঁ বেলেগ মাছহে ৰৌ মাছো অকণমান লৈ ল'লোঁ আৰু মানুহজনীয়ে বহুত দিনৰ পৰা খাম বুলি ভাবি আছে
খাৰৰ আঞ্জা সৈতে আৰু মাছৰ পেটুৰ জ্বলা ভাজি লৈ ল'লোঁ আৰু। চিন্তে কি খবৰ? এয়া লীলাহঁতে আকৌ লগ পালোঁ আমাৰ ইয়াক। এয়া লাগি আছে ইয়াৰ নিজৰ কাম। ভাল ন? তোৰ সেইটো ভিডিঅ'ত যে দিলোঁ যে মিষ্টেকৰ, তোৰ কমেণ্ট দিয়া মানুহ এটা ওলাইছে নহয়, মানুহ এজনী এটা নহয়, ছোৱালী এজনী ওলাইছে। কি আছিলে ৰ, এইটো জীৱন দা বোলে, মই চিনি পাওঁ নহয় বোলে জীৱন দা। ঠিক আছে দে, লাগি থাক। মই মাছকে ল'লোঁ আজি দেই। এতিয়া সদ্যহতে আৰু ঘৰৰ শাক পাচলি বজাৰ কেইটামানো কৰি ল'লোঁ। আলু, জলকীয়া, বিলাহী লৈ তেনেকুৱাই আৰু থাকেই আৰু সাংসাৰিক জীৱনত কি কি লাগে বস্তুবিলাক লৈ ল'লোঁ আৰু একেবাৰে কামটো মানে শেষ কৰি দিছোঁ আৰু তাৰপিছত আৰু লাহে লাহে গৈ থাকোঁ আৰু পইচা। মাহঁতি ক'ত গ'ল? হয় হা? এই মাতি দিয়া আকৌ। ক'ত গৈছে যোৱা? বিচাৰি আছোঁ। কি ল'লা? পিজ্জা ল'লা? আৰু কিবা ল'বা নেকি? মায়ে আৰু কি ল'বলৈ দিছিলে? কি পাহৰিলা? লাজ নকৰে। এনেকৈ পাহৰিলে কি হ'ব? মোক কোৱাই নাই। কাক কৈছিলা? মইনা দাঁত নাই। মইনা দাঁত নাই। ডক্টৰে লৈ গ'ল। কি পাপাই ছাৰপ্ৰাইজ কি দিলে? হয় নেকি? চাম ভালকে দেখাই দিয়া আকৌ। ডাৰ্লিং, মাছ বাচিছা? আজি কি খোৱাবা? কোমোৰা খাৰ ৰৌ মাছ। অকণমান জোৰতকে কোৱা। কোমোৰা খাৰ আৰু ৰৌ মাছ। হয় নেকি? অঁ, আৰু এয়া সৰু মাছবিলাক কি কৰিবা? মই আনি দিলোঁ। ট্ৰাই কৰিম। ফ্ৰাই কৰি থবা। শিঙি মাছটো খাবা, তেজ হ'ব দেই। ডাঙৰহে পালোঁ। হয় নেকি? এয়া পাপাই অমিতা পাৰিব। আৰু এইটো এটা পৰিলে অকণমানি এইটো আমাৰ গাহৰি বাপা। হেল্ল' কৈ দে, হেল্ল'।